যদিহে আপোনালোকে মোৰ দৰে গাহৰি লেভাৰ আৰু পনীৰ ভাল নাপায় ন তেতিয়াহ'লে এইটো ৰেচিপি চাওক পনীৰৰ লগত ভাল পোৱা হৈ যাব আপোনাৰ মানে আজি ঘৰত মা আৰু দেউতা নাছিলে ভণ্টিয়ে ক'লে পনীৰ বনাই খুৱাব বোলে মই বোলো গাহৰিয়ে খাব লাগে পনীৰনো কোনে খায় ক'লে যাচোন লৈয়া মই খুৱামটো বনাই ভাল এতিয়া উপায় নাছিল যদিও আনিব লগা হ'ল লঘনে থাকতকে পনীৰ খুৱাই ভাল পনীৰৰ লগত কেপচিকাম আৰু কাজু বাদাম লৈ আহিলোঁ আৰু লাষ্টত মই আপোনালোকক ক'ম যে পনীৰখিনি ইমান টেষ্টি কিয় হৈছে প্ৰথমতে কাজু বাদাম জলকীয়া আৰু বিলাহীৰ পেষ্ট এটা বনাই ল'লো তাৰপিছত বাকীবোৰ বস্তু ৰেডি কৰি আমি চৌকাত আহিলোঁ মানে আজি চৌকাত বনাব বোলো বাৰু কেৰাহীত তেল গৰম কৰি পনীৰৰ টুকুৰা কেইটা দি অলপমান ভাজি কাঁহী এখনত এক্সট্ৰা কৰি নমাই থলো তাৰপিছত তাতে তেল অলপমান দি জলকীয়া আৰু পিঁয়াজ দি অলপমান ভাজি লৈ কেপচিকামখিনি দি দিলোঁ তাৰপিছত এইখিনি অলপমান ভাজি তাত আদা নহৰু পেষ্ট লগতে বইল আলু অলপমান দি দিলোঁ ইয়াৰ পিছত এইখিনি অলপমান মিক্স কৰি লৈ আমি আগতে বনাই থোৱা বিলাহী কাজু বাদামৰ পেষ্টটো ইয়াত ঢালি দিলোঁ তাৰপিছত এইখিনিত অলপমান পানী লগত নিমখ আৰু হালধি দি দিলোঁ অলপমান উতলাৰ পিছত পনীৰখিনি দি আৰু অলপমান উতলিবলৈ দিয়াৰ পিছতেই আমাৰ পনীৰৰ আঞ্জা একেবাৰে ৰেডি প্ৰথম এক পিচ মুখত দি চালোঁ আৰু কৈছো নহয় বম টেষ্টি লাগিছিল চৌকাত বনালে যিকোনো বস্তুৰে টেষ্টটো অলপ হ'লেও বাঢ়ি যায় কিন্তু কথাটো বাৰু হয়নে নহয় কমেণ্টত জনাবচোন মোক বাৰু আজিৰ বাবে ইমানেই বাই বাই